মহাত্মা গান্ধী, যাক সমগ্র বিশ্বে রাষ্ট্রপিতা বুলি সম্বোধন কৰে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা আছিল। তেখেতৰ পূৰ্ণ নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী। তেখেতৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাট ৰাজ্যৰ পোৰবন্দৰত। তেখেতৰ পিতৃ কৰমচাঁদ গান্ধী আৰু মাতৃ পুতলীবাই সৎ, ধৰ্মপ্ৰাণ আৰু নীতিবান ব্যক্তি আছিল। শৈশৱ কালৰ পৰাই গান্ধীজীয়ে সত্য, অহিংসা আৰু সৰল জীৱনৰ আদৰ্শত দৃঢ় বিশ্বাস ৰাখিছিল। উচ্চ শিক্ষাৰ উদ্দেশ্যে তেখেতে ইংলেণ্ডলৈ গৈ আইন অধ্যয়ন কৰে আৰু পাছত দক্ষিণ আফ্ৰিকালৈ যায়। তাত ভাৰতীয়সকলৰ ওপৰত হোৱা অন্যায় অত্যাচাৰ দেখি তেখেতে সত্যাগ্ৰহ আৰু অহিংস আন্দোলনৰ পথ বাছি লয়। ভাৰতলৈ উভতি আহি গান্ধীজীয়ে দেশবাসীক একত্ৰিত কৰি ইংৰাজ শাসনৰ বিৰুদ্ধে ব্যাপক আন্দোলন আৰম্ভ কৰে। চম্পাৰণ সত্যাগ্ৰহ, অসহযোগ আন্দোলন, ডাণ্ডি লৱণ সত্যাগ্ৰহ আৰু ভাৰত ছাড়ো আন্দোলন আদি তেখেতৰ নেতৃত্বতেই সংগঠিত হৈছিল। গান্ধীজীৰ আন্দোলনৰ মূল অস্ত্ৰ আছিল সত্য, অহিংসা আৰু আত্মবলিদান। গান্ধীজীয়ে কেৱল স্বাধীনতাৰ কথাই নাভাবিলে, তেখেতে গ্ৰাম উন্নয়ন, স্বদেশী আন্দোলন, খদ্দৰ বস্ত্ৰ ব্যৱহাৰ, অস্পৃশ্যতা দূৰীকৰণ আৰু ধৰ্মীয় ঐক্য স্থাপনৰ ওপৰতো বিশেষ গুৰুত্ব দিছিল। তেখেতৰ সমগ্ৰ জীৱন আছিল সৰলতা, ত্যাগ আৰু নৈতিকতাৰ এক উজ্জ্বল দৃষ্টান্ত। 1947 চনত ভাৰত স্বাধীনতা লাভ কৰে, কিন্তু দুখজনকভাৱে 1948 চনৰ 30 জানুৱাৰীত নতুন দিল্লীত নাথুৰাম গডছে নামৰ এজন আততায়ীৰ গুলীত মহাত্মা গান্ধীজীৰ মৃত্যু হয়। যদিও তেখেতৰ দেহ আজি আমাৰ মাজত নাই, তেখেতৰ আদৰ্শ আৰু চিন্তাধাৰাই আজিও সমগ্ৰ বিশ্বক সঠিক পথ দেখুৱাই আছে। গান্ধীজীৰ শিক্ষা, সত্য আৰু অহিংসাই হৈছে মানৱতাৰ সৰ্বোচ্চ শক্তি, আজিও আমাৰ জীৱনত অতি প্ৰাসংগিক।